আইতা এভাগ আপোনাৰ একমাত্ৰ ল'ৰাটো মৰিহালি হা মৰিহালি ন ই ঢুকুৱা কিমান বছৰ হ'ল পৰমি কেইবছৰ হৈছে 8 মাহ হৈছে এতিয়া হেৰি 19 অক্টোবৰ 17 অক্টোবৰ ঢুকাইছে 8 মাহ হৈছে আকৌ কি আপোনাৰতো মানুহজন আগতে ঢুকালে তাত 19 চনত ঢুকালে তেখেত মানুহজন 19 চনত ঢুকালে ল'ৰা 24 চনত ঢুকালে একমাত্ৰ ল'ৰা আছিল একমাত্ৰ ল'ৰা আৰু অক্টোবৰ একেটা অক্টোবৰতে পৰিছে দেউতাকো এই অক্টোবৰতে ঢুকাইছিলে আৰু মানে এতিয়া ল'ৰাও অক্টোবৰতে ঢুকালে আপুনি এতিয়া অকলশৰে আছে অকলশৰে এই আইতাই মোক বহুত মাতি আছিল বহুত দিনৰ পৰা মাতি আছিল যে মই এগৰাকী অকলশৰীয়া বৃদ্ধা হয় তুমি মোৰ ওচৰলৈ আহা আৰু আহি মোক এটা উপায় দিয়া মই জীয়াই থাকিবলৈ কাৰণ ল'ৰাটো মৰিহালি এয়া মই ল'ৰাটো মৰিহালিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ এগৰাকী লাখতি লৈ থকা বৃদ্ধা আইতাৰ ওচৰলৈ আজি আহিছোঁ তেওঁৰ কেনেদৰে জীয়াই আছে কি সপোন সকলোখিনি আপোনালোকক কৈ আছোঁ আহক এতিয়া আপুনি অকলে ঘৰত থাকে অকলে থাকোঁ বজাৰ সময় কোনে কৰি দিয়ে মই নিজে মাহেকত পইচা উলিয়াবলৈ যাওঁ আৰু বজাৰ কৰি আনো আৰু আইতা অৱস্থাও দিছে লাখতি লৈ নাথাকিলে আপুনি খোজো কাঢ়িব নোৱাৰে নহয় আইতা বয়স এতিয়া কিমানমান হৈছে এনে আহক এতিয়া 70 মানে হেৰি পাৰ কি 78-9 মান হৈ গ'ল 78-9 মান হৈ গ'ল ন বজাৰ সমাৰ খোৱা বনোৱা সকলো আপুনি নিজে কৰিব এই বৃদ্ধা বয়সত আইতাগৰাকী কিমান কষ্টত জীৱন পাৰ কৰিছে সঁচাকৈ ল'ৰাই কৰিব বুলি ভাবিছিল বাৰু ল'ৰাই কৰিব নোৱাৰিলে এতিয়া কি কৰিম আইতাই মোৰ পৰা এটাই সহায় বিচাৰিছে যে জীৱনৰ শেষ চোৱাত আইতাৰ লগত সংগী লাগে আইতাই মানুহৰ লগত থাকিব বিচাৰে আৰু আইতাৰ এই প্ৰকাণ্ড ঘৰটো দেখিছেনে এই আইতাই বহুত সপোন দেখিয়ে ঘৰটো বনাইছিলে ল'ৰাৰ বাবে বনাইছিলে ভালকৈ থাকিম বুলি বনাইছিলে কিন্তু আইতাই আজি সকলোখিনি উচৰ্গা কৰিব বিচাৰিছে মানুহৰ নামত এইগৰাকী মহান আইতাক মই চেলুট দিছোঁ আইতাই এটাই বিচাৰিছে যে জীৱনৰ শেষ চোৱা সময়ত তেওঁৰ লগত বহুজন মানুহ দৰকাৰ হয় আৰু আইতাই এই ঘৰটো বৃদ্ধাশ্ৰমলৈ পৰিণত কৰিব বিচাৰিছে যাৰ বাবে এই আইতাই যাতে অজস্ৰজন বৃদ্ধাৰ লগত জীৱনৰ শেষ চোৱা কটাব পাৰে হয় নহয় আইতা সেইটোকে বিচাৰিছোঁ ল'ৰাটোৰ যাতে স্মৃতি এটা থাকি যায় আচ্ছা মই সেইটোকে বিচাৰি আছোঁ ল'ৰাটোৰ নাম কি আছিলে কষ্টমণি বৰা আছিলে ন তাৰ নামত ইয়াত যদি বৃদ্ধাই মানে বৃদ্ধাশ্ৰমৰ কাৰণে আপুনি দি দিব বিচাৰিছে এই ঘৰটো মই দেখাম কিমানটা কোঠা আছে কিমানটা ৰুম আছে আৰু এটা ধুনীয়া জেগাত থকা এটা ঘৰ হয় এইপিনে ৰাস্তা কাষতে এটা পকা ৰাস্তা আহিছে আৰু এইডোখৰ জেগাৰ নাম আমি মুদৈজানৰ পৰা সোমাই আহিব লাগিব অলপ ভিতৰুৱা গাঁও অঞ্চলৰ জেগা পুৰণা গছপুৰীয়া বুলি কয় ন আৰু এই আইতাগৰাকীৰ ল'ৰাৰ নাম প্ৰতিষ্ঠা কৰিবলৈ মই আহিছোঁ আৰু ইয়াত আইতাৰ ল'ৰা স্মৃতিত এখন বৃদ্ধাশ্ৰম হ'বলৈ গৈ আছে এই ঘৰটো আইতাই বৃদ্ধাশ্ৰমৰ নামত এৰি দিব আৰু বৃদ্ধাশ্ৰম কেনেকৈ কি হ'ব সকলো আপোনালোকক জনাই আছোঁ প্ৰথমতে আইতাৰ ঘৰটো মই সম্পূৰ্ণকৈ দেখাই লওঁ আহক সোমাই হওক আইতাৰ ঘৰটো মই দেখাই দিছোঁ আৰু তাৰপিছত আপোনালোকে সিদ্ধান্ত ল'ব যে ইয়াত এখন বৃদ্ধাশ্ৰম হ'লে কেনেকুৱা হয় এইখন হ'ল মুকলি এখন ডাঙৰ বাৰাণ্ডা আছে তাৰপিছতে এইপিনে আপুনি যদি সোমাই আহে ইয়াত এটা ৰুম আছে এইটো এটা ৰুম এইবোৰ মানে প্লাষ্টাৰ কৰা নাই কিন্তু ৰুম হৈ আছে দৰ্জা লগাবলৈ আইতা ঠিক কৰিছে তাৰপিছত আমি আকৌ ভিতৰলৈ সোমাব পাৰিম নহয় পাৰিম ন এইখন ডাঙৰ দৰ্জা আছে এইপিনে সোমাই আহি পেলাই আকৌ এটা ৰুম এইপিনে আহক এইটো এটা ৰুম এইটো এটা ডাঙৰ ৰুম ইয়াত চৌকেছ চব আছে আৰু ল'ৰাৰ ফটো আছে ইয়াত তেওঁ স্বৰ্গগামী হোৱা তেওঁৰ স্বামী আৰু ল'ৰাৰ ফটো আছে ইয়াত লিখি থোৱা আছে কিমান চনত তেওঁ মৃত্যু হৈছিলে লিখি থোৱা আছে তাৰপিছত আকৌ এটা ৰুম আছে এইপিনে আহক এইপিনেও এটা ৰুম আছে ডাঙৰ ৰুম ইয়াত কোনো বিচনা পাতি একোৱেই নাই চাওক ইয়াত এটা ডাঙৰ ৰুম আছে প্ৰকাণ্ড ৰুম আছে এতিয়ালৈকে মই আপোনালোকক 3টা ৰুম দেখালোঁ আহল বহল বহুত ডাঙৰ এইটো ৰুমৰ চাইজ প্ৰায় 15 by 18 মান হ'ব চাগে হয়নে 15 by 18 মান হৈ যাব ৰুম তাৰপিছত আকৌ এইপিনে এটা ৰুম আছে এইপিনে আছে ইয়াত এটা আছে এইটো এটা ৰুম ইয়াত এটা ৰুম আছে ইয়াত এইটো আইতা ইয়াত হয় বিচনা দুখন আছে এইপিনে লৈ নে কেমেৰাটো এইটো হ'ল এটা ৰুম আইতা ইয়াত থাকে আৰু এইপিনেও এনেদৰে আছে পাকঘৰ চাকঘৰ আছে আৰু এইপিনে আহি পিছফাল পামগৈ পিছফাল আছে এইপিনে পিছফালে ডাঙৰ বাৰী আছে ডাঙৰ হেৰি আছে সুন্দৰ এটা পৰিৱেশ আৰু এই ঘৰটো আইতাই অসহায় বৃদ্ধাৰ বাবে উচৰ্গা কৰিবলৈ বিচাৰিছে ঘৰৰ ভিতৰতো আপোনালোকক দেখালোঁ এতিয়া ঘৰৰ চৌপাশটো দেখাওঁ এতিয়া আইতা যদি অকলশৰীয়া গোটেই চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে এখন ডাঙৰ বাৰী আছে ইয়াত যদি এখন ফুলনি হয় বৃদ্ধাসকলে ইয়াত ধুনীয়াকৈ থাকিব পাৰিব আৰু আহি থাকক ধুনীয়াকৈ এইবোৰ লেচু গছ আছে তামোল গছ আছে মুকলি এখন বাৰী আছে ইয়াত সঁচাকৈ কৈছোঁ আইতাই যিটো মহৎ কামৰ বাবে এই কামটো কৰিবলৈ বিচাৰিছে সেই কামটো সঁচাকৈ প্ৰশংসনীয় এইপিনে এখন প্ৰকাণ্ড বাৰী আৰু এইপিনে গৈ ফিচাৰী পায়গৈ মই এতিয়া পিছফালটো দেখাইছোঁ এটা ধুনীয়া মুকলি পৰিৱেশত এইপিনে চাৰিপিনে পথাৰ যদি গৰম কিন্তু ইয়াত বহুত ঠাণ্ডা হৈ আছে গতিকে মই প্ৰথমতে আপোনালোকক ঘৰ চৌপাশটো এটা কাৰণে দেখাই দিলোঁ যে ইয়াত বৃদ্ধাশ্ৰমৰ বাবে উপযুক্ত হ'ব নহয় আপোনালোকে বিচাৰ কৰিব আৰু এই বৃদ্ধাশ্ৰমখন কেনেকৈ খোলা হ'ব সকলো মই আপোনালোকক জনাই আইতা আপুনি ইমান এটা ডাঙৰ ঘৰ ইমান এটা চাৰিবেৰাৰ মাজত আপুনি অকলেই জীৱন পাৰ কৰি আছে ৰাতি যদি কিবা অসুবিধা হয় আপোনাৰ অসুখ বিসুখ হ'লে কি হয় এতিয়ালৈকে বৰ্তমান একো অসুবিধা পোৱা নাই মানে ল'ৰা ঢুকুৱাৰ পৰা হয় নেকি এদিনতে এবাৰ মানে অলপমান মানে গাটো হেৰি লাগিছিলে লগে মই গাড়ী এখন মাতি ডাক্তৰক দেখুৱাই আহিলোঁ আপোনাক চোৱা চিতা কৰিবলৈ কোনো মানুহ নাই নেকি ইয়াত কোনোৱে নাই মোৰ ভতিজা দুটা আছে যোৰহাট কাকতি গাঁৱত এটা আছে আৰু হেৰিয়াত আছে ঢাপকটাত এটা আছে বৰ্তাকৰ পিতেক দুটা পৰিয়াল আৰু এই ঘৰখন যে আছে এই ঘৰখন আমাৰ আগৰ পুৰণা ঘৰ তাত দাদায়েক আছে দাদায়েকৰ পৰিয়ালটো আছে দাদায়েকৰ এতিয়া অসুখ মানে বৰকে হেৰি কৰিব নোৱাৰে কি আচৰিত চক এগৰাকী মাতৃয়ে কিমান সপোন দেখে নিজৰ পুত্ৰৰ কাৰণে সেই পুত্ৰই পৃথিৱীত নাই তেওঁ স্বামী আগতে মই ডাঠি আছো জীয়াই আছো তাৰ কিবা এটা কৰি থৈ যাম বুলি মনতে ভাবি দৃঢ় প্ৰতিজ্ঞা লৈ আছো এতিয়া
তাৰ কাৰণে কিবা এটা কৰি থৈ যাম বুলি মানে আইতাই জীৱনৰ মায়ামোহ সকলো ত্যাগ কৰিলে মাত্ৰ ভগৱানে জীয়াই ৰাখিছে সেইকাৰণে জীয়াই থাকিবলৈ বিচাৰিছে আৰু ল'ৰাৰ কাৰণে কিবা এটা কৰি থৈ যাব বিচাৰিছে তাৰ নামটো যাতে থাকি যায় কষ্টমণি বুলি সি তাৰমানে ভাল ধৰণে সৰুৰে পৰা ইমান BTC দি পাই এই পাছ কৰি মানে মেট্ৰিকতো ভাল ৰিজাল্ট কৰিলে হাই ছেকেণ্ডাৰী ৰিজাল্ট কৰি মানে হেৰি পল্লীত পঢ়িলে নগাঁও পল্লীত পঢ়ি আহি কিতাপৰ ITI ইনষ্ট্ৰাক্টৰ পালে চাকৰি পাইছিলে কৰি আছিলে 20 চনৰ পৰা কৰি আছিলে আইতা ইয়াত যদি বৃদ্ধাশ্ৰম হয় বিভিন্ন জেগাৰ পৰা বৃদ্ধ বিদ্যা আহিব আপোনাৰ সব আহক থাকি ভাল লাগিব ভাল লাগিব লাগিলে এইফালে অলপ অলপকৈ বহাই গৈ থাকিব কোনো আপত্তি নাই আপোনাৰ থাকি ভাল লাগিব থাকি ভাল লাগিব কাৰণে বিচাৰিছোঁ আপোনাৰ কাৰণে এটা কোঠালি আপোনাৰ কাৰণে থাকিলে হৈছে বাকীবোৰ যিমান সেইটোৱে যিটো বিচনা আছে মোক সেইটো কোঠালিতেই হৈ যাব মোকনো কেলে আৰু এনেও ইবোৰকো লাগিব কিবা এটা পাতিবলৈ সেই গোসাঁই ঘৰ পাতিম বুলি লৈছিলোঁ ল'ৰা ঢুকাই থাকিলে আসনখন পতা নাই পাতিম মই ল'ৰা বছৰেকীয়াৰ পাছত সেইবোৰ চব যোগাৰ কৰি থৈছোঁ মানে আইতাৰ সপোন এটাই ইয়াৰ লগত আপুনি জীৱনৰ শেষ চোৱা সময় ভালদৰে মানুহৰ মাজত সোমাই থাকিবলৈ লাগে নিশ্চয় আইতাৰ সপোন পূৰণ কৰিব লাগিব এতিয়া মই কি কৰিম আপোনালোকক সকলো জনাই আছোঁ আইতাই নিজৰ সপোন জনালে জীৱনৰ শেষ চোৱা সময় মানুহৰ মাজত পাৰ কৰিব বিচাৰে বৃদ্ধাশ্ৰমৰ ক্ষেত্ৰত মই আগ নেবাঢ়োঁ ইয়াত বৃদ্ধাশ্ৰম হোৱাটো হ'ব কিন্তু মই নহয় মোৰ এগৰাকী বাইদেৱে ইয়াত কৰিব যি ইতিমধ্যে এখন বৃদ্ধাশ্ৰম চলাই আছে আশ্ৰয় সেৱা কেন্দ্ৰ বুলি মই তেওঁক জনাম আৰু আশা আছে তেখেতে ইয়ালৈ আহিব আইতাৰ লগত সকলো নিয়ম নীতি যি কৰিব লাগে যিমান কাগজে পত্ৰ কৰিব লাগে সকলো কৰি ল'ব আৰু আইতাই যি কণ্ডিশ্যন থাকে সকলো বাইদেৱে ফিল আপ কৰিব বুলি মোৰ আশা আছে তেখেতক মই ইয়ালৈ লৈ আহিম আৰু ইয়াত তেখেতৰ দ্বাৰা বৃদ্ধাশ্ৰম হ'ব যিহেতু তেওঁ অলৰেডি বৃদ্ধাশ্ৰমৰ প্ৰতি এক্সপিৰিয়েঞ্চ আছে আৰু আজি এই বৃদ্ধাশ্ৰম আইতাই যেতিয়া বিচাৰিছে আইতাই নিজে ঘৰ ডনেট কৰিছে বৃদ্ধাশ্ৰম ইয়াত কৰিব লাগিব এই আশ্ৰয় সেৱা কেন্দ্ৰৰ তত্বাৱধানত হ'ব আৰু ইয়াত বৃদ্ধাশ্ৰম ধুনীয়াকৈ ইয়াত সজাই পৰাই যাব বাইদেউক মই আনিম ইয়ালৈ আশ্ৰয় সেৱা কেন্দ্ৰৰ বাইদেউক আনি পেলাই ইয়াত দেখুৱাম আমি গোটেই পৰিৱেশটো ভিডিঅ'ত যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু বাইদেউ চোৱাৰ পিছত সিদ্ধান্ত ল'ব ইয়াত কেনেকৈ কি কৰিব সেইখিনি কৰাৰ পিছত বাইদেৱে সিদ্ধান্ত লৈ পেলাই ইয়াত বৃদ্ধাশ্ৰম খুলিব আৰু আইতাক যেনেকৈ নহ'লেও উদ্ধাৰ কৰিম কথা দিছোঁ মেইন কথাটোৱে হ'ল যে মই বৰ্তমান এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ দায়িত্ব লৈ আছোঁ গতিকে বৃদ্ধাশ্ৰমৰ ক্ষেত্ৰত বাইদেউ দায়িত্ব ল'ব লাগিব বাইদেউক মই লাগিলে অনুৰোধ জনাম বাইদেউ আহি ইয়াত চাবহি আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে এইগৰাকী আই মাতৃক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে কাৰণ তেওঁ এগৰাকী মানৱ বিৰোধী নাৰী হয় নাৰীয়ে নাৰীৰ মূল্য নিশ্চয় বুজি পাব আজি যে এই আইতাগৰাকী ওচৰত পালোহি তাৰ মূল মানুহজনেই হ'ল এই দীপক দা তেখেতে মোৰ লগত কণ্টেক্ট কৰিছিলে আইতাই তেখেতক কথাটো কৈছিলে হয় নে আপোনাক আইতাই বহুত কষ্ট জীৱন পাৰ কৰি আছে হয় ল'ৰাটো ঢুকুৱা কমটি বেদনা আছেনে আপোনালোকে ল'ৰাটো ভালকৈ লগ পাইছে হয় ভালকৈ মানে মোৰ এতিয়া ভাতৃ বন্ধু নিচিনা এনেকুৱা ঘনিষ্ঠতা আছিলে মোৰ হয় নেকি ইয়াত এতিয়া বৃদ্ধাশ্ৰমৰ কথা কৈছে ভাল হ'বনে বৃদ্ধাশ্ৰম কৰিলে আমি সেইটো বিচাৰিছে ন আপুনি গাঁৱৰ হিচাপে আপুনি এইটো কৈছে মানে মই এতিয়া সেইটোৱে মই বৃদ্ধাশ্ৰম আপোনালোকেতো জানেই মই এখন অন্ধ আশ্ৰম চলাই আছোঁ মানে মই নহয় আমাৰ ট্ৰাষ্টে চলাই আছে কিন্তু ইয়াত বৃদ্ধাশ্ৰম এখন হ'ব সেইটো মই কৈছোঁ মই এগৰাকী বাইদেউক মই কম অনুৰোধ জনাম মোৰ এগৰাকী একদম অতিকৈ ভাল বাইদেউ তেওঁক জনাম তেওঁতো কৰিব বুলি বিশ্বাস আছে নকৰিলেও মই কিবা ব্যৱস্থা কৰি আইতা ইয়াত বৃদ্ধাশ্ৰম কৰিম মই কথা দিলোঁ আৰু ভালদৰে আপোনালোকে খালি আইতাকো চাই থাকিব যেতিয়ালৈকে বৃদ্ধাশ্ৰম নহয় এগৰাকী ভাল মনৰ আইতাৰ কাৰণে আজি ঘৰ মাটি বাৰী ল'ৰাটোৰ নামত এটা ভাল কামত দি থৈ যাব বিচাৰিছে এইটো এটা বহুত ডাঙৰ কথা মই তোমাকো মোৰ অনুৰোধটো ৰক্ষাৰ কাৰণে মই আহিম আপুনি যেনেকৈ ক'লে যে এগৰাকী দুৰ্ভগীয়া আইতা মই প্ৰত্যেকজন দুৰ্ভগীয়া ওচৰলৈ আহোঁ গতিকে অতি সোনকালে আইতাৰ যে নিসংগ জীৱন সংগ আহি আছে শত সহস্ৰজন গতিকে আহিলোঁ আইতাৰ ওচৰলৈ আইতাৰ অনুৰোধ ৰক্ষা কৰিলোঁ অতি সোনকালে আইতাৰ সপোন পূৰণ কৰাই আছোঁ মোৰ বাইদেউগৰাকী নহ'লে মই হ'লেও কৰাম কথা দিলোঁ ইয়াত এখন সুন্দৰ বৃদ্ধাশ্ৰম হ'ব অতি সোনকালে আইতাৰ যি অকলশৰীয়া জীৱন সেই অকলশৰীয়া জীৱন নাইকিয়া কৰিম তাকে আপোনালোকক কথা দি আইতাৰ আশীৰ্বাদ লৈ যাতে আশীৰ্বাদ কৰিব আইতা যাতে আপোনাৰ সপোন পূৰাব পাৰোঁ ঠিক আছে আৰু আপোনাৰ ওচৰলৈ আহি আজি ভিডিঅ'টো ৰাইজলৈ প্ৰেৰণ কৰিম ৰাইজে চাব আপোনাৰ আজিৰ পৰা এই চকুলো নিগৰি অহা চকুত আজিৰ পৰা হাঁহি বিৰিঙিব কথা দিলোঁ মিষ্টাৰ বিটু য'ত এবাৰ আহে তেওঁৰ জীৱন সদায় ধুনীয়া কৰি পেলাই যিসকলে মোৰ ভিডিঅ' চাইছে আপোনালোকৰ সেই স্থানীয় বাসিন্দাসকলে জানে এইপিনে তেওঁলোকো জানে মোৰ ভিডিঅ' চাই তেওঁলোকে জানে যে যাৰ ওচৰলৈ যাওঁ তেওঁলোকৰ জীৱনটো বহুত বেলেগ কৰি পেলাম গতিকে আপোনাৰ জীৱন বেলেগ কৰি পেলাম আপোনাৰ যি অনুভৱ আপোনাৰ পুত্ৰ নোহোৱা অনুভৱটো আপোনাৰ অন্তৰ্পাতো নাযায় কিন্তু আপোনাৰ জীৱনত এনেকুৱা এটা ৰঙীন কৰিবলৈ চেষ্টা কৰিম যাতে সদায় নাম থাকিব লগতে আপোনাৰ জীৱনটো ধন্য কৰিহে আপোনাক এই পৃথিৱীত ৰাখিম কথা দি বিদায় মাগিছোঁ আইতা আৰু আপোনালোকক বিদায় মাগিছোঁ নেক্সট ষ্টেপ দেখিব কি হয় কি নহয় সকলো জনাই থাকিম মুঠৰ ওপৰত এইখন জেগাত এখন বৃদ্ধাশ্ৰম হ'বলৈ গৈ আছে অতি সোনকালে কথা দিলোঁ তাকে কামনা কৰিব আশীৰ্বাদ কৰিব যাতে আইতাগৰাকী কথা ৰাখিব পাৰোঁ তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ।